গোটেই অসমত লকডাউন চলি আছে, সকলোৱে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। সেই সময়ত অসমৰ যি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী আৰু HSLC ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি সংবাদ মেলযোগে আশাৰ বতৰা দাঙি ধৰিলে, পৰীক্ষা কেঞ্চেল কৰিলে, পৰীক্ষা বাতিল কৰিলে, তাৰ কাৰণে আমি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক প্ৰশংসিত কৰিছোঁ, লগতে শলাগ লৈছোঁ। তেখেতৰ যি পদক্ষেপত আমি সকলোৱে আনন্দিত সন্তুষ্ট। এনেকুৱা পদক্ষেপ অনাগত দিনত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত যাতে সুন্দৰ যাতে উজ্জ্বল ভৱিষ্যত গঠন কৰিব পাৰে, গঢ় দিব পাৰে, তাৰ কাৰণে আমি অসমৰ যিসকল HSLC আৰু HS 2021ত প্ৰাৰ্থী আছিল, পৰীক্ষাৰ্থী আছিল, তেখেতসকলৰ কাৰণে পৰীক্ষা বাতিল কৰাৰ লগতে যি এটা কমিটি গঠন কৰি দিয়া হৈছে, দুজনীয়া কমিটি, আৰু এই কমিটিয়ে যাতে নিকা দৃষ্টিৰে, যাতে সততাৰে, যাতে সৎ মনোবৃত্তিৰে যাতে সকলো ছাত্ৰ ছাত্ৰীৰ লগত যাতে এটা ভাল ফলাফলৰ ইংগিত বহন কৰে, তাৰে আমি কামনা কৰিছোঁ। আৰু ক'ব খুজিছোঁ, আপোনালোক সকলোৱে যিসকল HSLC ছাত্ৰ ছাত্ৰীসকল আছে, আপোনালোকে এটা ভাল শিক্ষা অনুষ্ঠানৰ লগত আপোনালোকে সংযোগ গঠন কৰিব। আৰু যি শিক্ষা অনুষ্ঠানে আপোনাৰ অনাগত দিনত আপোনাৰ ভৱিষ্যত নিৰাপদ গঠন কৰিব পাৰে। আপুনি এজন ভাল শিক্ষিত হ'ব পাৰে। আপুনি এজন গুণগত উন্নত মানদণ্ডৰ দ্বাৰা শিক্ষিত হৈ আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ এজন উজ্জ্বল নক্ষত্ৰ হিচাপে নিজকে গঢ় দিব পাৰে, তাৰেই কামনা কৰিছোঁ। আৰু ক'ব খুজিছোঁ যে আপুনি এনেকুৱা এটা শিক্ষা দান কৰি যাতে অসমৰ ভাৰতবৰ্ষৰ লগতে অসমৰ IPS, DC, SP, OC, ডক্টৰ, ইঞ্জিনিয়াৰ, লগতে পুলিচ, প্ৰফেচাৰ আদি আপোনালোকে হ'ব পাৰে, তাৰে কামনা কৰিছোঁ। যিহেতু পৰীক্ষা বাতিল কৰি দিয়া হৈছে, ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে জনাইছে, আপোনালোকৰ যি বেষ্ট দেখুৱাব পৰা নাই, তথাপি হাবাথুৰি খাব নালাগে। অনাগত দিনত আপোনালোকে নিজৰ বেষ্ট দেখুৱাই আপুনি যাতে অসমৰ এজন উজ্জ্বল নক্ষত্ৰ হিচাপে আপুনি গঢ় দিব পাৰে, তাৰে কামনা কৰিছোঁ। আপোনালোকে পৰীক্ষা বাতিল হৈছে কাৰণেই যে আপোনালোকে হাবাথুৰি খাব লাগে, হতাশ হ'ব নালাগে। এই যি আতংকময় পৰিৱেশ, এই যি ক'ভিডৰ সময়, যি মহামাৰীৰ সময়, এই সময়ত পৰীক্ষা লোৱাটো সম্ভৱপৰ নাছিল। সেইকাৰণে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে যিসকল পৰ্যবেক্ষক কমিটি বনাই দিয়া হৈছিল, শিক্ষা সাংসদৰ পৰা আৰম্ভ কৰি সেৱা বৰ্ডৰ পৰা, অসম হায়াৰ ছেকেণ্ডাৰী বৰ্ডৰ পৰা যি সিদ্ধান্ত লৈছে, তাৰে আমি প্ৰশংসিত কৰিব খুজিছোঁ, শলাগ ল'ব খুজিছোঁ যে ভাল পদক্ষেপ, ভাল সময় উপযোগী কাম আপোনালোক কৰিছে বুলি এটা আমাৰ ফালৰ পৰা আমি আপোনালোকলৈ পুনৰ আকৌ এবাৰ শলাগ লৈছোঁ। ধন্যবাদ।